বিদ্যুতৰ মাচুল অত্যাধিক ৰূপে হঠাতে চৰকাৰখনে বৃদ্ধি কৰিছে। তাৰ কাৰণে আমি এই প্ৰতিবাদ কৰিছোঁ, কাৰণ আমাৰ সাধাৰণ জনতাই ইয়াৰ ক্ষেত্ৰত যথেষ্ট আমি সমস্যাৰ সন্মুখীন হৈছোঁ। সেইকাৰণে আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ যে সাধাৰণ জনতাক আমাৰ উপেক্ষা কৰি চৰকাৰখনে যিকোনো সিদ্ধান্ত যাতে ল'ব নোৱাৰে ভৱিষ্যতে, তেনেকুৱা এটা আমি সকিয়নিমূলকভাৱে এই আমাৰ প্ৰতিবাদ কাৰ্যসূচী আমি আগবাঢ়িব বিচাৰিছোঁ, এই ৰেলী আগবাঢ়িব বিচাৰিছোঁ। আৰু লগতে আমাৰ যিটো মেডিকেল কলেজৰ যি এপইণ্টমেণ্টৰ যিটো নিযুক্তিৰ ক্ষেত্ৰত আমাৰ থাৰ্ড গ্ৰেডত যি আমাৰ নিযুক্তিৰ ক্ষেত্ৰত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 100% নিযুক্তি লখিমপুৰ ৰাইজক দিয়া হ'ব, তাৰ পিছতো কিয় এনেকুৱা বিসংগতি আহিলে, সেইকাৰণে আমি লখিমপুৰ ৰাইজৰ আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ অনাগত দিনত যি আমাৰ এই লখিমপুৰ মেডিকেল কলেজত যি নিযুক্তি হ'ব, যাতে লখিমপুৰ ৰাইজে ইয়াত নিযুক্তি পায়, তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু এই কাৰ্যসূচীত যিহেতু আমাৰ জিলা সমন্বয়িকা আমাৰ স্বপ্না বৰুৱা বাইদেউ আছে, আমাৰ জিলা সম্পাদক আমাৰ মুকুট গগৈ ডাঙৰীয়া আছে, লগতে আমাৰ মহিলাৰ সমন্বয়িকা আমাৰ জাহ্নৱী বাইদেউ আছে, আমাৰ ইউথৰ সমন্বয়ক সুমন দত্ত আছে, ঠিক ধৰণে আমাৰ চিয়াছৰ আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অপূৰ্ব বিকাশ দলে আছে, মাইনৰিটি মৰ্চাৰ আমাৰ সমন্বয়ক আমাৰ ইউচুফ আলী ডাঙৰীয়া আছে। আমি সকলোৱে এই আন্দোলন আমি একত্ৰিতভাৱে এইকাৰণেই কৰিছোঁ, কাৰণ যে আমাৰ একতাত আমি দেখাব লাগিব। জনসাধাৰণে যে অদূৰ ভৱিষ্যতে যে যিকোনো ধৰণৰ কঠোৰমূলক সিদ্ধান্ত আমাৰ ওপৰত চাপি দিব নোৱাৰে, আৰু এইকাৰণে ৰেলীটো হৈছে। আৰু আমি এই ৰেলীটো যেতিয়া কৰিম আমি শান্তিমূলকভাৱে কৰিম। আমি যিখিনি আমাৰ ধৰ্ণাৰ আমাৰ যিবিলাক উল্লেখ আছে আমি কৰি যাম, আমি ধ্বনি দি যাম, আৰু চৰকাৰখনৰ যি সৎকাৰিতা সেই তেওঁৰ বিৰুদ্ধে আমি মাত মাতি যাম। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ জিলা সমন্বয়ক জিলা সম্পাদক আমাৰ